হাই ফ্ৰেণ্ডছ, মই ৰেখাই মোৰ চেনেল ৰূপচান মটিভেশ্যনেল চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। চৰাইয়ে কেতিয়াও গছৰ পৰা পৰি যোৱাৰ ভয় নকৰে, কিয়নো সিহঁতৰ বিশ্বাস গছৰ ডালত নহয়, নিজৰ ডেউকাৰ ওপৰতহে থাকে। সেইদৰে আমিও জীৱন যুদ্ধত পৰি নাযাবলৈ হ'লে নিজৰ ওপৰতহে বিশ্বাস ৰাখিব লাগে, আনৰ ওপৰত নহয়। মানুহৰ জীৱনত আটাইতকৈ ডাঙৰ শিক্ষক হ'ল জীৱন, কাৰণ জীৱনে দিয়া শিক্ষা কোনো কিতাপত পোৱা নাযায়। সফলতা পাবলৈ হ'লে ভাল বন্ধুৰ প্ৰয়োজন, আৰু তাতকৈ বেছি সফলতা পাবলৈ হ'লে ভাল শত্ৰুৰ প্ৰয়োজন। যদি কোনোবাই আগবাঢ়ি যাওঁতে সাহস নিদিয়ে বা কোনো সংগ নিদিয়ে, তথাপি তুমি নিৰাশ নহ'বা, কিয়নো তোমাৰ আত্মবিশ্বাসতকৈ ডাঙৰ সাৰথি কোনেও হ'ব নোৱাৰে। কোনোবাই তোমাক প্ৰশংসা কৰিলে আনন্দিত নহ'বা, কোনোবাই তোমাক নিন্দা কৰিলেও দুখী নহ'বা, কাৰণ লোকৰ কথাত কয়লা কোনোদিন ক'লা নহয়। কৰ্মক্ষেত্ৰত হাৰি যোৱা সকলে এদিন জয় হৈ যায়, কিন্তু মনৰ পৰা হাৰি যোৱা সকলে কেতিয়াও জয় হ'ব নোৱাৰে। ফ্ৰেণ্ডছ, এইখিনিয়ে আছিল আজিৰ ভিডিঅ', আৰু যদি ভাল লাগিলে তেনেহ'লে এটা লাইক কৰি দিব।